মৰ্নিং এতিয়া ৰাতিপুৱা 6টা বাজিছে মই কিন্তু 4:45 উঠি গা পা ধুই এতিয়া 6টা বজাত চাকি দিব ওলাইছোঁ আজি আমাৰ ঘৰত আলহী আহিব আমাৰ টিকলাটোক চাব কাৰণে নতুন মোৰ নবৌ এজনী আহিব এইবিলাক বাকিবিলাক শুই আছে মই উঠি কেনে এইটো আমাৰ টিকলা আৰু মই একেলগে শুওঁ এইটো টিকলা আমাৰ শুই আছে এইটো টিকলা শুই আছে আৰু প্ৰীতি আৰু মই সোনকালে উঠি বাকিবিলাক কামবিলাক কৰি আছোঁ আৰু ঘৰ চৰ চাফা কৰিলোঁ কৰি উঠি এতিয়া মই চাকি জ্বলাম মন্দিৰৰ চব যোগাৰ কৰি ল'লোঁ তাৰপিছত এতিয়া চব্জি কাটিব ওলাইছোঁ চব্জিখিনি ভাবিছোঁ আৰু কাটি কেনে থৈ দিওঁ আৰু এতিয়া সোনকালে বাবু নুঠোতে এই পিছে কাটিব নাপাওঁতে বাবু উঠিলে একাপ লাল চাহ লৈছোঁ খাই লওঁ চাহকাপ ৰাতিপুৱা টোপনি লাগি আছে এইখিনি কাটা হৈ গ'ল মোৰ অলৰেডি এইখিনি কাটা হৈ গ'ল এতিয়া বাবুক আৰু নল'লেও নহয় নিচিনা হয় পাপাকে আৰু বায়েকে ক'ৰবাত ওলাই গ'ল মই আৰু তেতিয়া বাবুক লৈ নহৰু বাকলি গুচাই আছোঁ কাৰণ তাইক ৰখা মানুহ নাছিলে এইটো বাক আহি পালে তাইৰ এবেকাচ আছিলে সেইকাৰণে আজি ছানডে কাৰণে এবেকাচ থাকে ৰাতিপুৱা তাই এতিয়া যাব ওলাব আৰু এতিয়া মোৰ অলৰেডি কাটা হৈ গ'ল চব্জিবিলাক আৰু এইখিনি হৈছে কচু আৰু এইফালে জলকীয়া আৰু পটল আছে আলু আছে বেঙেনা আপোনালোকে দেখিছে এয়া বেঙেনা এই সব বেঙেনা ओ भाई भैया जा मुनु उला टाइम मुस्कुन नकी जा ए अभी तो सामने বেগন ফ্ৰাই এই আদা নহৰু পিঁয়াজ আলু ইয়াতে সৰু আলু ভৰাই থোৱা আছে এইটো কচু আৰু পটল এইখিনি ভাজিম আমি সেইখিনি তৰকাৰী যোগাৰ কৰিছোঁ ইয়াতে মুৰ্গী গঁৰাল ইয়াতে আমি এটা মুৰ্গী বান্ধি থৈছোঁ ঘৰৰ মুৰ্গী ইয়াৰ ভিতৰত আছে সেইটো খাইছোঁ মাটিৰ দালি খাৰ এইটো কচু বইল কৰি আছোঁ কচু আৰু মাছৰ মাথা দি বনাম এইটো কচু এইটো আগতে বইল কৰি লওঁ এতিয়া বনাম মই সৰু আলু ভাজি এবিধকে বনাই আছোঁ আৰু এবাৰ ভাজিম সৰু আলু ভাজি মছলা খুন্দি আছে এই খুন্দনিত মিক্সাৰত খুন্দি থৈ দিলোঁ সৰু আলু ভাজিবৰ কাৰণে প্ৰথমতে দিলোঁ জলকীয়া শুকান জলকীয়া এবাৰ দিলোঁ পাঁচফোৰণ মই হেনো পটল ফ্ৰাই কৰিম এতিয়া মই হেনো পটল ফ্ৰাই কৰিম তুমি অহাৰ বাবে ইমানবোৰ যোগাৰ কৰিছোঁ বাদামী আলু ফ্ৰাই কৰি আছোঁ পটল ফ্ৰাই কৰিছোঁ মাটিমাহৰ দালি তেলনি মাৰিম এতিয়া পটল ফ্ৰাই হৈ গ'ল আলু ফ্ৰাই হৈ গ'ল এয়া ভুজিয়া এয়া মিঠাই আনিছোঁ চাহ দিবৰ কাৰণে মই পাকঘৰতে লাগি আছোঁ ইপিনে আমাৰ বাবু টিকলাটোকো মই মানে কাপোৰ কানি পিন্ধাই দিওঁ আৰু আলহী আহিব যে আজি আমাৰ ঘৰত আলহী আহিব বহুত আলহী আহিব আপোনালোকে চাই থাকিলে মই দেখাই থাকিম আপোনালোকক দেই আমাৰ ধুনু ৰেডি এতিয়া কচু বনাম কচুৰ কাৰণে মই জলকীয়া
জলকীয়া দিলোঁ, নহৰু দিলোঁ, পিঁয়াজ দিলোঁ, জিৰা দিলোঁ, কচুখিনি দিলোঁ। নিমখ দিলোঁ সোৱাদ অনুসাৰে আৰু হালধি দিলোঁ। কচুৰ লগত মই এতিয়া মাছৰ মাথা ভাঙি দিম। মাথা দিলোঁ, গোটেই বস্তু ভাঙি দিম। কোন আহিছে দেখাম আপোনালোকক। খাব আহিব বুলি আগতে ৰখি আছোঁ, তপলান পাই দিওঁ। কালি বঠিনে দেখাইছোঁ দেই, এই আহি পেলাব। নুনু এবেকাচ 100 টকা লৈছোঁ। আমাৰ অৱস্থা চাচোন। আমাৰ মায়ে কি বস্তু আছে দেখাম দেই। লোকেল চিকেন, কোমোৰা আৰু আলু। এইখিনি লোকেল চিকেন, ব্ৰইলাৰ। এতিয়া আকৌ ব্ৰইলাৰ বনাম মই। এই আলহীকেইজন, এইজন চকীত বহি থকাজন মোৰ পেহা হয়। আৰু আপোনাক দেখাই থাকি মই কৈছোঁ না আলহী আজি অহা কথা আছিলে বুলি। এতিয়া আপোনালোকক দেখাম গোটেইবিলাকে। এই পিংক কালাৰযোৰ মোৰ নতুন নবৌ, এইটো ওচৰৰ বাবুটো থকাটো বৌ হয়, এইটো বাইদেউ হয়, আৰু বিচনাত বহি থকাটো বৌ হয়।